হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? মোৰ ভালেই। আজি মই লৈ আহিছোঁ আলু পৰঠা এটা সহজ ৰেচিপি, যাৰ পৰা মই এখন কেৰাহী গেছত পাতি অলপ মিঠাতেল দি দিছোঁ। তাত অলপ দুটামান পিঁয়াজ মই মিহি মিহিকৈ কাটি দি দিছোঁ। এতিয়া পিঁয়াজখিনি কেনেদৰে ভাজি থাকিম। সকলো ভাবে যে আলু পৰঠা বনাবলৈ বা যিকোনো পৰঠা বনাবলৈ বৰ টান, কিন্তু আজি মই একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছোঁ। দেখিছেনে, সোৱাদ অনুযায়ী অলপ নিমখ দি দিছোঁ, অলপ হালধি গুড়ি দি দিম। একদম কম, কোনো মছলা নিদিয়াকৈ মানে আজি মই আলু পৰঠা অকণ মেগী মছলা দিছোঁ আৰু অন্য কোনো মছলা দিয়া নাই মই। দিছে অলপ মই ভাজি ল'ম। যেতিয়া দেখিব আপুনি পিঁয়াজখিনি মানে ভাজ খাই আহিছে, মানে যেন পিঁয়াজে পানীখিনি এৰি নিদিয়া পৰ্যন্ত ভাজি থাকিম। ভাজি হৈ গ'ল। মই দুটা আলু বইল কৰি লৈছিলোঁ, ডাঙৰ চাইজৰ আলুখিনি মই হাতেৰে ভাঙি দি দিছোঁ কেৰাহীখনত। দেখিছে নহয়। এতিয়া এইখিনি আৰু অলপ এই ধনিয়া দি দিছোঁ কাটি পিনি। ধনিয়াখিনি লগতে দি দিব, যাতে তাৰ কেঁচা গোন্ধটো ভালকৈ গুচি যায় আৰু ধনিয়াৰ গোন্ধটো আলুত ভালকৈ সোমাই যায়। ভালকৈ মিক্স কৰি দিব এইখিনি। ঠিক এনেধৰণে মিক্স কৰি আপুনি অলপ সময় ভাজি থাকিব। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। আপোনালোকৰ লাইক আৰু কমেণ্টে মোক বহুত প্ৰেৰণা দিয়ে আগলৈ, যাতে মই আৰু ধুনীয়া চিম্পুল ভিডিঅ'বোৰ লৈ আহোঁ। মই অতি কম সামগ্ৰীৰে বনাব পৰা ভিডিঅ'বোৰ লৈ আহোঁ, যাতে আপোনালোকে ঘৰতে সামগ্ৰীৰে সহজতে বনাব পাৰে। ইয়াত দেখিছেনে আলুবোৰ হৈ গ'ল মই মিক্স কৰি। তাৰপিছত এইখিনি অলপ আমি ঠাণ্ডা হ'বলৈ প্লেট এখনত উলিয়াই মেলি দিছোঁ, যাতে সোনকালে ঠাণ্ডা হৈ যায়। এইখিনি ঠাণ্ডা হোৱালৈকে আমি এতিয়া আটাটো তৈয়াৰ কৰি ল'ম। বুজিছেনে, সেয়া অলপ দুকাপতকৈ অলপ আৰু বেছি মই আটা লৈ লৈছোঁ। তাত অলপ নিমখ দি দিব, সৰু চামুচে 2 চামুচ ৰিফাইন অইল দি দিছোঁ। মই আটাৰে আজি পৰঠাটো বনাম, ময়দাৰে বনোৱা নাই। আপোনালোকে ময়দাৰো বনাব পাৰে, আটাৰো বনাব পাৰে। আটাৰে বনালে অলপ হেল্ডি হয়। এতিয়া এইখিনি হাতেৰে মই ভালকৈ মিক্স কৰি ল'ম। যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে, প্লিজ তেওঁলোকে মোক ফ'ল' কৰি ল'ব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ' চাই ভাল পায়। দেখিছেনে, আটাৰ এনেকৈ যদি মুঠি মাৰি যায় গম পাব যে আমাৰ আটা তৈয়াৰ হৈ গ'ল। এতিয়া অলপ কুহুমীয়া পানী লৈ ইয়াৰ আটাটো মই মঠি ল'ম। পানীটো অলপকৈ দিব। পানীটো বৰ বেছি গৰমো নল'ব, ঠাণ্ডাও নল'ব। ইয়াত দেখিছে অলপ পানী লৈ মই এতিয়া আটাটো মঠি লৈছোঁ। এনেকৈ ভালদৰে মঠি থাকিব। আপোনালোকে আগলৈ আৰু কেনেধৰণৰ ৰেচিপি বিচাৰে মোক কমেণ্ট বক্সত জনাবচোন। আমাৰ আটাটো মঠি হৈয়ে গৈছে। অলপ সময় ঠিক এনেদৰে মঠি থাকিব। আটাটো যিমান ভালকৈ মঠিব তিমান আপোনালোকৰ পৰঠাটো ভাল হ'ব। এনেকৈ অলপ সময় মঠি থাকিব। এতিয়া এইখিনি আমি ৰেষ্টত থৈ দিম প্ৰায় 20 মিনিটমানৰ বাবে। আমাৰ 20 মিনিট হৈ গ'ল। এতিয়া এইখিনি মই আকৌ অলপ সময় মঠি ল'ম। যিমান মঠিব আপুনি তিমান গুটিটো কোমল হ'ব। অলপ কেইবাভাগত মই ভাগ কৰি লৈছোঁ। মই বৰ বেছি ডাঙৰকৈ নবনাওঁ পৰঠাটো, বাবে সৰুকৈ ৰাখিছোঁ আৰু আলুখিনিৰ ভিতৰত ভৰামেই যেতিয়া পৰঠাটো এনেও অলপ ডাঙৰ হ'বই আৰু। নিশ্চয় ভিডিঅ'টো দেখুওৱাৰ ধৰণে কৰি ল'ব। তাৰপিছত এটা বাতি আকাৰ দি দিব, যাতে আমি আলুটোৰ ভিতৰত ভালকৈ সুমুৱাই দিব পাৰোঁ। দেখিছেনে, আলুটো হাতেৰে মই অলপ লৰা বান্ধি লৈছোঁ, যাতে ভিতৰত দিবলৈ সহজ হয়। এতিয়া চাৰিওফালৰ পৰা আটাটো এনেকৈ লগাই ল'ব। আপোনাৰ যদি লগালে প্ৰব্লেম হয় তেন্তে অলপমান পানী দি ছাইডত পানীখিনি লগাই ল'ব পাৰে। তেতিয়া মানে কি হয়, এৰাই নাযায় আৰু। এই চাৰিওফালৰ পৰা আটাটো আমি কভাৰ কৰি ল'লোঁ। এতিয়া অকণমান শুকান এটা দি মই পৰঠাটো বেলি ল'ম।
পৰঠাটো বেলি দিওঁ, কিন্তু আপুনি বৰ বেছি জোৰ নলগাব, একেবাৰে লাহেকৈ প্ৰেছ কৰিব যাতে সহজকৈ মেল খাই যায়। বুজিছেনে? একেবাৰে লাহেকৈ প্ৰেছ কৰিব, বৰ জোৰ লগালে কি হয় পৰঠাটো ফাটি যায় আৰু আলুখিনি ওলাই আহিব ধৰে। মোৰো সেই অলপ ওলাই আহিছে যদিও মই বাকীখিনি বাৰু এনেকৈ ওলোৱা নাছিলে। দেখিছেনে? এনেকৈ ওলাই আহে, বৰ বেছি অলপ ওলালে একো নহয়, অকণমান আৰু কিন্তু বৰ বেছি ওলাই আহিব নিদিব। এতিয়া পৰঠাটো আমি ভিডিঅ'ত দেখাৰ ধৰণে তুমি এনেকৈ উল্টাই ভালকৈ সেকি ল'ব। তেতিয়া দেখিব অলপ আৰু সিজি আহিছে, তেতিয়া আৰু পকা ঘিউ ব্যৱহাৰ কৰে, ঘিউ ব্যৱহাৰ কৰিব পাৰিব বা ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। তাৰে পৰঠাটো মই সেকি লৈছোঁ। আমাৰ পৰঠাটো হৈয়ে গৈছে আৰু আপুনি এবাৰ বনাই চাবচোন, খাবলৈ যে কিমান ধুনীয়া হয়। মোৰ আলু অলপ ওলাই গৈছে, কিন্তু ওপৰত চেষ্টা কৰিব যে নোলায়। দেখিছেনে কিমান ধুনীয়া হৈছে পৰঠাটো। কেনেকৈ পালে কমেণ্ট কৰি জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।